আজি 5 নং চেৰফাং মাজবাট BCDCৰ অন্তৰ্গত যিখিনি মহিলাৰ সজাগতা সভা আছিলে আৰু মহিলাসকলক কেনেদৰে সজাগ হ'ব লাগে সেই তাৰ ওপৰতে আজিৰ সভাখন আহ্বান কৰা হৈছিলে। যেহেতু আমাৰ যোৱাবাৰ 5 নং চেৰফাঙৰ আমি MCL জনক আমি পোৱা নাছিলোঁ, ইয়াতে BJPয়ে দখল কৰিছিল। গতিকে এইবাৰ আমি যাতে আমাৰ যেহেতু BTR চৰকাৰখনত আমাৰ UPPL চৰকাৰত আমাৰ যিবিলাক অঞ্চলত আমাৰ EM নাই, MCL নাই, সেই মহিলাসকলে বা সেই অঞ্চলত আমাৰ জনসাধাৰণে সকলো সুবিধাৰ পৰা বঞ্চিত হৈছে। গতিকে সেইকাৰণে সেই সকলোবিলাকৰ কথা সকলোৰে মুখত এটা কথাই কয় যে আমি একো পোৱা নাই। বিশেষকৈ সেলফ হেল্প গ্ৰুপবিলাক লৈ পেলাই আমাৰ মহিলাসকল সদায় সজাগ হৈ থাকে। গতিকে এই সেলফ হেল্প গ্ৰুপবিলাকে কিয় পইচাটো পোৱা নাই সেই বিষয়ে তেওঁলোকক মই বুজাই দিয়াৰ পিছত যেতিয়া আমি বুজাই দিছোঁ তেতিয়া তেওঁলোকে বুজি পাইছে। আৰু আমাৰ এই 5 নং চেৰফাঙক উদ্ধাৰ কৰিবৰ কাৰণে হ'লে মহিলাসকল সজাগ হ'বই লাগিব। হয়, নমস্কাৰ। আজি 5 নং চেৰফাঙত মহিলা সজাগতা সভা আছিলে আমাৰ। আল্টিমেটলি সজাগতাৰ লগতে আমি আমাৰ দলীয় যিখিনি এৱাৰনেছ সেইখিনিও আমি ইয়াতে ইনক্লুডিং কৰোঁ। আৰু 5 নং চেৰফাং হিচাপে মহিলাৰ যিটো সমিতি আছে আৰু আজিৰ যিটো আমাৰ মানে পৰিৱেশ মহিলা যিটো গেডাৰিং আছিলে 400ৰো অধিক মহিলাক লৈ আমি আজি এটা VCDCৰ অন্তৰ্গত এইটো মাজবাট VCDCৰ অন্তৰ্গত মহিলা সজাগতা সভাটো ৰখা হৈছিলে। আৰু খুব সুন্দৰ ইয়াতে যোৱা 2020 চনত যিটো ইলেকশ্যন আছিলে তাতে আমি 5 নং চেৰফাং হিচাপে এই সমষ্টিটো উদ্ধাৰ কৰিব পৰা নাছিলোঁ। কিন্তু আজিৰ যিটো পৰিৱেশ মই আহি দেখিলোঁ, কাৰণ মহিলা যোনটো দলত বা মহিলা য'ত থাকে তাতে ৱেভটো অকণমান বেলেগ হয়। আৰু আজি যিটো দেখিলোঁ মই মাজবাট VCDCৰ অন্তৰ্গত মানে খুব ভাল এটা পৰিৱেশ। এই VCDCৰ পৰাই মই পুৰা 5 নং চেৰফাং সমষ্টিবাসীক এটা সুন্দৰ মেছেজ দিব বিচাৰোঁ। আৰু সেয়া হৈছে এইবাৰ 5 নং চেৰফাংটো UPPLৰ হাতত আহিব, সেইটো খাটাং হৈছে। নিজৰ ওচৰত মোৰ এটাই আহ্বান থাকিব যে বিগত যিমান সময় আমি BTRটো দেখিছিলোঁ, কিন্তু BTRত যোনটো দ্ৰুতগতিত BTRটো আগুৱাব লাগিছিলে বা BTRত কোনটো বস্তুৰ অভাৱ আছিলে সেই বস্তুটো পূৰণ কৰাত কোনো সমৰ্থ হোৱা নাছিলে। আৰু সেইটো আছিলে BTRটো একেবাৰে অশান্তি জৰ্জৰিত এটা BTR হৈ আছিলে বা BTC আছিলে। কিন্তু আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত 2020ৰ পৰা 2025 এই হ'ব ছেপ্টেম্বৰ ইলেকশ্যনেই হ'ব আমাৰ। আৰু এই 5 বছৰত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো শান্তি আহিছে, এই শান্তিৰ পৰা এই শান্তি অহাৰ কাৰণে আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু মিলা প্ৰীতি আহি গ'ল। এতিয়া ইয়াতে মই এটাই মেছেজ দিব বিচাৰোঁ, শান্তি অহাৰ লগে লগে যদি বেছি বেনিফিট হৈছে বা বেছি যদি আমি মানে নিজকে মহিলা হিচাপে নিজকে আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে আজি শান্তি অহাৰ কাৰণে মহিলাবিলাক আমি দিন ৰাতি সমান এক কৰি আমি কাম কৰিব পাৰা হৈছোঁ। আৰু আমাৰ লগত যিহেতু পুৰা পৰিয়ালটো জড়িত হৈ থাকে মহিলাবিলাকৰ লগত, আৰু সেই পৰিয়ালত স্পেচিয়েলি বাচ্চাবিলাক যিটো ল'ৰা ছোৱালী আজি পঢ়ি আছে, না বন্ধ আছে ইয়াতে, না ক'ৰবাত গুলি বাৰুদ হৈছে, নে ক'ৰবাত বম ফুটিছে, ক'তো তেনেকুৱা অশান্তি পৰিৱেশ নাই। ইয়াতে গণ্ডগোল নাই, হৰতাল বোলা বস্তু নাই। আগতে মানে হৰতাল বুলি কোৱাৰ লগে লগে মানে বন্ধ, এই বস্তুবিলাক নোহোৱাৰ কাৰণে খুব সুস্থভাৱে খুব ভালকৈ আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষাৰ দিশতো আগুৱাই যাব পাৰিছে। আৰু সেইটোৱে মই যাৰ কাৰণে মই সকলোকে আহ্বান জনাব বিচাৰোঁ বা কৰিব বিচাৰোঁ যে BTRৰ শান্তিটো যদি চিৰস্থায়ী চিৰযুগমী যদি কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ BTRত UPPL চৰকাৰ তথা প্ৰমোদ বড়োৰ নেতৃত্ব ট্ৰেক্টৰ চৰকাৰটোৰ প্ৰয়োজন আছে বুলি আহ্বান জনাওঁ। হয়, 5 নং চেৰফাং ফাইনেলি যদি মই ক'ব যাওঁ তেতিয়াহ'লে 5 নংতো ভাল এটা পৰিৱেশ মই আজি দেখিলোঁ। আৰু আগন্তুক সময়তো যিটো ইনফৰ্মেশ্যন আমাৰ তাত আছে সেই হিচাপে খুব সুন্দৰকৈ ইয়াতে কাম কাজ চলি আছে। সমষ্টি দেখৰেখ কৰিবৰ কাৰণে কোঅৰ্ডিনেটৰ আছে, ইয়াতে যি ব্লক আছে ব্লকৰ লগত প্ৰাইমাৰী বুথ সকলোৱে জড়িত হৈ কাম কাজ কৰি আছে। সুন্দৰকৈ যিটো ছিষ্টেম হাইকমাণ্ডে দিছে প্ৰত্যেকটো সমষ্টিত, সেই হিচাপে 5 নং চেৰফাঙতো সুন্দৰকৈ সেই কাম কাজবিলাক চলি আছে।
আৰু খুব ভাল ৰিজাল্ট। এইবাৰ ৫-৯ সমষ্টিটো উদ্ধাৰ হ'ব বা ৫-৯ সমষ্টিটো আমি চেণ্ট্ৰেলি ফিক্স কৰি লৈছোঁ। ৫-৯ সমষ্টি এইবাৰ আমি জিকাম।